চৰকাৰে তেনেকুৱা ধৰণৰ কোনো প্ৰাধান্য দিয়া দেখিবলৈ পোৱা নাই তাতে আমি মৰ্মাহত হৈছোঁ আৰু আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাইছোঁ 11 মে' দিনাখন তেওঁলোকে এফালে তেওঁলোকে চাকৰি দিব এফালে চিতাত জুই লগাবলৈ কাৰণে তেওঁলোকে সাজু হৈ থাকক আমি হিমন্ত বিশ্ব শৰ্মাৰ কল্যাণৰ হকে ধেমাজিত শৰাই আগবঢ়াইছোঁ ভাগৱত পাঠৰ দৰে 3 দিনীয়া কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ কিন্তু আজি সেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক যি প্ৰতাৰণা কৰিছে তাৰ বিচাৰ ভগৱানে বিচাৰ কৰিব তেখেতৰ সুস্বাস্থ্যৰ পৰা কামনা কৰি সকলোখিনি আমি ভালৰ কামনা কৰি আমি ভাগৱত পাঠ কৰিছিলোঁ গতিকে যাতে তেওঁ আমাৰ প্ৰতি সদয় হওক অতি সোনকালে যাতে আমাক নিযুক্তি প্ৰদান কৰে সেয়া আমাৰ কাতৰ অনুৰোধ আৰু আমাৰ পৰিয়াললৈ তেওঁলোকে এটা আশাৰ ৰেঙনি কঢ়িয়াই আনে কাৰণ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ প্ৰতি সদয় হ'লেহে আমাৰ পৰিয়ালটো আগবাঢ়িব পাৰিম আমাৰ 667 জনৰ পৰিয়াল আগবাঢ়ি যাব পাৰিব 30 এপ্ৰিলৰ পৰা অসম কপোৱাৰ হুংকাৰ বিশেষ টেট উত্তীৰ্ণ শিক্ষকৰ অবিৰতভাৱে ধৰ্ণা আৰু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব টেট উত্তীৰ্ণ শিক্ষকে অসম চৰকাৰে আমাক চাকৰি দিয়ক অন্যথা আমাক গুলিয়াই মাৰক এই বক্তব্য টেট উত্তীৰ্ণ শিক্ষকৰ